আমাৰ চাৰিওফালৰ বস্তুবোৰ আজি আমি প্ৰশ্নাৱলীটো ষ্টাৰ্ট দিম। চ' প্ৰথম প্ৰশ্নটো হৈছে কি হ'ল প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰথমতে ঘনত্ব কাক বোলে কৈ দিছে, তাৰপিছত প্ৰশ্নটো সুধিছে। কৈছে যে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। হৈ গ'ল, ঘনত্ব কাক বোলে কৈছে? পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। বুজাই আছোঁ। তাৰপিছত কৈছে যে ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে ঘনত্ব কাৰ বেছি। হৈ গ'ল, বায়ু, চিমনি, ধোঁৱা, এতিয়া চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, তাৰপিছতে পানী, চকমাটি, কপাহ আৰু লুৰ, এইখিনিৰ ভিতৰত মানে কাৰ ঘনত্ব বেছি। হৈ গ'ল, প্ৰথমতে কৈ দিলে আমাক ঘনত্ব কাক বোলে, তাৰপিছত কৈছে যে বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, লুৰ, কপাহ, এইবোৰৰ ভিতৰত ঘনত্ব কাৰ বেছি। হৈ গ'ল, ঘনত্ব কি এতিয়া সেইটো বুজি লওঁ না। ঘনত্ব হৈছে প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে। একক আয়তন মানে কি এতিয়া দেই, 1 চেণ্টিমিটাৰ কিউব বা 1 মিটাৰ কিউব, এইটো বাদ দিয়া যদি সেনেকৈ বুজিবলৈ অকণমান টান পাবা। মানে 1 চেণ্টিমিটাৰ মই বুজাইছোঁ, 1 চেণ্টিমিটাৰ কিউব বা 1 মিটাৰ কিউবত কাৰ ভৰ বেছি হ'ব। হৈ গ'ল, কাৰ ভৰ বেছি হ'ব আটাইতকৈ বেছি, সেই তাকে ঘনত্ব বুলি কোৱা হয়। হৈ গ'ল, প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বুলি কোৱা হয়। হৈ গ'ল, মানে একক আয়তনত মানে 1 চেণ্টিমিটাৰ বা 1 মিটাৰ কিউবত যিকোনো বস্তু এটা কিমান ভৰ হ'ব তাকে আমাৰ কি বুলি কোৱা হয়? ঘনত্ব। হৈ গ'ল, এতিয়া বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, চকমাটি, কি দিছে, কপাহ ওলোৱাৰ ভিতৰত আটাইতকৈ গধুৰ কি হ'ব? 1 চেণ্টিমিটাৰ কিউব মানে কি গধুৰ কোনটো হ'ব আটাইতকৈ বেছি, মানে ডাঠ কোনটো হ'ব? যোনটো ডাঠ নাই সেইটো ঘনত্ব বেছি। লুৰটো আটাইতকৈ ঘনত্ব বেছি হ'ব। মোৰ চোৱা কাঁচিডালৈ চোৱা, লুৰটো আটাইতকৈ ঘনত্ব বেছি হ'ব। তাৰপিছত কি হ'ব? চকমাটি হ'ব, তাৰপিছত মৌ হ'ব, আৰু তাৰপিছত পানী হ'ব। মৌ আৰু পানীৰ মাজত কনফিউজন হ'ব পাৰে যে পানী মৌখিনি কেলৈ পানীখিনিতকৈ বেছিকৈ ঘনত্ব হ'ব, কাৰণ মৌখিনি বহুত ডাঠ হয় নাই। ডাঠ হ'লে তাৰ কি হ'ব? ভৰ বেছি হ'ব, আৰু ভৰ বেছি হ'লে কি হ'ব? ঘনত্ব বেছি হ'ব। চফা হৈ গ'ল। তো যদি মৌ ঘনত্ব সেইটো কাৰণে পানীতকৈ বেছি হ'ল, হ'ব। তাৰপিছত কপাহ, তাৰপিছতে হ'ব চিমনিৰ পৰা ওলোৱা ধোঁৱা, বায়ু একেবাৰে শেষত হ'ব। হৈ গ'ল, চিমনিৰ পৰা ওলোৱা ধোঁৱাটো কেলৈ বায়ুতকৈ বেছি হ'ল বা ঘনত্ব, কাৰণ চিমনিৰ পৰা ওলোৱা ধোঁৱা কোলা হয়, বহুত ডাঠ হয়। ডাঠ হ'লে কি হ'ব? ঘনত্ব বেছি হ'ব। আৰু তাত চিমনিৰ পৰা ওলোৱা ধোঁৱাত বহুতো ধৰণৰ কেমিকেল মিক্স হয়। হৈ গ'ল, সেইটো কাৰণে তাৰ ঘনত্ব বেছি বায়ুতকৈ। হৈ গ'ল, এতিয়া আমাৰ হৈছে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা। যে পদাৰ্থৰ বিভিন্ন অৱস্থাকেইটা কি আছিলে? কঠিন, তৰল, গেছ, মানে কি গোটা, জুলীয়া, গেছীয়। হৈ গ'ল, মই তাত কঠিন আৰু তৰল লিখিলোঁ। হৈ গ'ল, গোটা, জুলীয়া, গেছীয় হৈ গ'ল। এনেই কঠিন পদাৰ্থৰ এতিয়া কঠিন পদাৰ্থ কি হয়? কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আছে। কঠিন পদাৰ্থ এইটো কম্পাছটো নিৰ্দিষ্ট আকাৰ আছে, আয়তনো আছে, মানে কিমানটো এৰিয়া কভাৰ কৰি আছে, কিমানটো এৰিয়া লৈ আছে, সেইটো আয়তন আছে। হৈ গ'ল, তাৰপিছতে তৰল পদাৰ্থ, কিন্তু তৰল পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে। পানী বোলে 1 লিটাৰ দিয়া, 2 লিটাৰ দিয়া, আয়তনটো আছে, কিন্তু তাৰ নিৰ্দিষ্ট আকাৰ আছে জানো? কাৰণ কেলৈ আয়তন নিৰ্দিষ্ট আকৃতি কেলৈ নাই? কাৰণ পানীত আমি য'তে নাৰাখোঁ। হৈ গ'ল, পানীত আমি য'তে নাৰাখোঁ তেনেকুৱাই হৈ যায়, মানে সেইটোৱে শ্বেপ লৈ লয়। এতিয়া আমি এইটো চেণ্টাইজাৰ। হৈ গ'ল, এই চেণ্টাইজাৰ, এইখিনি জুলীয়া। হৈ গ'ল, এইখিনি ইয়াতে থৈ দিলোঁ, পানী থৈ দিলোঁ, ইয়াতে যদি পানীখিনি যদি ইয়াত ভৰাই দিওঁ, চেণ্টাইজাৰটো আকাৰ লৈ ল'ব। বাতিটোত যদি পানীখিনি থৈ দিওঁ, বাতিটো আকাৰ লৈ ল'ব। নিৰ্দিষ্ট আকৃতি আছে জানো তৰল পদাৰ্থ? নাই। তেনে গেছীয় পদাৰ্থৰ আয়তনো নাই, আকৃতিও নাই। হৈ গ'ল, তেনেকৈ আমাৰ কঠিন পদাৰ্থৰ সংকোচনশীলতাৰ মাত্ৰা তেনে। সংকোচনশীলতা মানে কি? এটা বস্তু আমি চাপ প্ৰয়োগ কৰি বস্তুটো সংকোচন কৰিব পাৰোঁ, সংকুচিত কৰিব, মানে চাপ প্ৰয়োগ কৰি সৰু কৰিব পাৰোঁ। এতিয়া কৈছে কঠিন পদাৰ্থৰ সংকোচনশীলতাৰ মাত্ৰা তেনে নগণ্য। এইটো কম্পাছটো। হৈ গ'ল, আমি সংকোচন কৰিবলৈ একদম পটকৈ বেছিকৈ প্ৰেছাৰ দিলেও পটককৈ সংকোচন নহয়। একদম চাপ খাই গ'ল নেকি? নাই যোৱা নহয়, সেনেকৈ আছে কম্পাছটো। মানে সেইটো কাৰণে কৈছে যে সংকোচনশীলতাটো একদম তেনেই নগণ্য। এই সংকোচন পটককৈ নহয়, মানে বহুত চাপ দিব লাগিব। হৈ গ'ল, তাৰপিছত তৰল পদাৰ্থৰ কিছু পৰিমাণে সংকোচনশীল, কিন্তু জুলীয়া পদাৰ্থ যোনটো পানীখিনি অকণমান সংকুচিত আমি কৰিব পাৰিম কাতকৈ, কঠিন পদাৰ্থতকৈ। হৈ গ'ল, কিন্তু গেছত কঠিন আৰু তৰল পদাৰ্থৰ তুলনাত গেছবোৰ অতিশয় সংকুচিত। গেছটো আমি পূৰা সংকুচিত কৰি দিব পাৰিম। হৈ গ'ল, কাতকৈ গোটা আৰু জুলীয়াতকৈ পূৰা সংকুচিত কৰিব পাৰিম। হৈ গ'ল, তাৰপিছত কৈছে কঠিন পদাৰ্থবিলাক অতিশয় দৃঢ়। মানে দৃঢ় মানে দৃঢ়তা। হৈ গ'ল, কঠিন পদাৰ্থ এইটো পূৰা চেপিলৈ ইয়াৰ কিবা শ্বেপটো চেঞ্জ হ'ল নেকি? ইয়াৰ কিবা চাইজটো চেঞ্জ হৈ গ'ল নেকি? ই দৃঢ় আছে নাই? সেইটো কাৰণে ই অতিশয় দৃঢ় বুলি কৈছে। হৈ গ'ল, দৃঢ়তাটো বহুত বেছি কঠিন পদাৰ্থ। তৰল পদাৰ্থ এইটো নিলিখিলোঁ। হৈ গ'ল, তৰল পদাৰ্থ কি হয়? তৰল পদাৰ্থৰ দৃঢ়তা কঠিন পদাৰ্থতকৈ কম বুলি লিখিবা। হৈ গ'ল, আৰু গেছত দৃঢ় একেবাৰে নহয়। কঠিন পদাৰ্থৰ গতি শক্তিৰ কম।
হৈ গ'ল। কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি কম। কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি কেলৈ কম? কাৰণ সিহঁতে সেইটো কঠিন পদাৰ্থ কি হয়, সিহঁতৰ যোনবোৰ কণিকা হয় একদম উচ্চ চাপি থাকে মানে কি আকৰ্ষণ কৰি থাকে সিটোৱে সেইটোক। যদি সিটোৱে সেইটোক যদি আকৰ্ষণ কৰি থাকে গতি কৰিব পাৰিব জানো? গতি কৰিব পাৰিব জানো? এইটো চোৱা কঠিন পদাৰ্থ চোৱা, এইটো চোৱা এই চলিডত কঠিন পদাৰ্থ এইটো দিছে নাই, কণিকাবোৰ একদম ওচৰ চাপি আছে থাকে, তো সিটোৱে সেইটোক আকৰ্ষণ কৰি আছে, সিহঁতি ঘূৰি ফুৰিব পাৰিব জানো? গতিশক্তি বেছি নেকি? কম। আটাইতকৈ কম কঠিন পদাৰ্থৰ গতিশক্তি বেছি, আৰু গতিশক্তি আটাইতকৈ কম কঠিন পদাৰ্থ। তাৰপিছত জুলীয়া পদাৰ্থ কঠিন পদাৰ্থতকৈ অকণমান বেছি, আৰু গেছততো গতিশক্তি বহুত বেছি, মানে এনি টাইম ঘূৰিয়ে থাকে, হৈ গ'ল, গতি কৰিয়ে থাকে। তো এনেকৈ লিখি দিবা। আৰু তাৰপিছতে কঠিন পদাৰ্থৰ ঘনত্ব অধিক। ঘনত্ব অধিক মানে কি? কঠিন পদাৰ্থৰ ঘনত্ব অধিক মানে কি? তাৰ ভৰটো বেছি কঠিন পদাৰ্থ, সেইটো কাৰণে ঘনত্ব অধিক। তাৰপিছতে তৰল পদাৰ্থৰ ঘনত্ব কঠিন লিখিলোঁ, ঠিক এইটো অকণমান মিষ্টেক এটা হৈ গ'ল। তৰল পদাৰ্থৰ ঘনত্ব কঠিন পদাৰ্থতকৈ কম লিখিব লাগিব। গেছীয় পদাৰ্থৰ ঘনত্ব আৰু কম, হৈ গ'ল। গেছীয় পদাৰ্থৰ ঘনত্ব কাতকৈ কম, কঠিন আৰু তৰল পদাৰ্থৰ ঘনত্বতকৈ কম, হৈ গ'ল। এখন হ'ল চাগে, হয় ন? কমপ্লিট। চ' আমি 3 নম্বৰলৈ যাম। 3 নম্বৰত কৈছে ওপৰৰ তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া, মানে কি দৃঢ়তা দিছে, সংকোচনশীলতা দিছে, প্ৰবাহিতা দিছে, আকাৰ দিছে, গতিশক্তি দিছে আৰু ঘনত্ব দিছে। মানে এইকেইটা ডেফিনেশ্যনকেইটা দিবলৈ কৈছে। ডেফিনেশ্যন মানে কাক বোলে, কি হয় দিবলৈ কৈছে, হৈ গ'ল। দৃঢ়তা মানে কি মই অকণ কৈ থৈ আহিলোঁ যে বাহ্যিক বল প্ৰয়োগ কৰিও বস্তু এটা যদি নিজৰ আকাৰ আকৃতি সলনি নকৰা, বস্তু এটাই নিজৰ আকাৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে। কি কৈছে যে বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা, এইটো বাহ্যিক বল প্ৰয়োগ কৰিলোঁ, পূৰা প্ৰেছাৰ দিছোঁ, কম্পাছটো পূৰা প্ৰেছাৰ দিছোঁ, বাহ্যিক বল প্ৰয়োগ কৰিছোঁ, কিন্তু আকাৰ আকৃতি কিবা চেঞ্জ হ'ল নেকি? নাই হোৱা। সেই তাকে পদাৰ্থটোৰ দৃঢ়তা বুলি কৈছে, হৈ গ'ল। সংকোচনশীলতা, চাপ প্ৰয়োগ কৰি যদি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পাৰোঁ তেতিয়াহ'লে সেই ধৰ্মটোক সংকোচনশীলতা বোলে। চাপ প্ৰয়োগ কৰি, হৈ গ'ল। চাপ প্ৰয়োগ কৰি মানে কি আৰু, এটা বস্তু যদি আমি চাপ প্ৰয়োগ কৰি যদি পদাৰ্থটো যদি চেপেটা কৰি দিব পাৰোঁ, সংকোচন কৰিব পাৰোঁ, তাকে সংকোচনশীলতা বোলে, হৈ গ'ল। সংকোচনশীলতা কাৰ বেছি? কঠিন পদাৰ্থৰ বেছি নে সংকোচনশীলতা? আটাইতকৈ সংকোচনশীলতা কাৰ বেছি? জুলীয়া আৰু গেছীয় পদাৰ্থৰ বেছি। সেইটো কাৰণে মই কৈছোঁ যে জুলীয়া আৰু গেছীয় পদাৰ্থৰ সংকোচনশীলতা দেখুৱায়, আৰু যোনটো আমাৰ কঠিন পদাৰ্থৰ সংকোচনশীলতা কম দেখুৱায়, সেইটো কাৰণে আমি ইয়াত লিখা নাই, হৈ গ'ল। প্ৰবাহিতা কাক বোলে? এতিয়া পদাৰ্থৰ বৈ যোৱা ধৰ্মটোকে প্ৰবাহিতা বোলে। প্ৰবাহিতা কাক বোলে? পদাৰ্থৰ বৈ যোৱা ধৰ্মকে প্ৰবাহিতা বোলে। এতিয়া প্ৰবাহিতা মানে কি বাৰু কৈ দিলোঁ, পদাৰ্থৰ বৈ যোৱা ধৰ্মকে প্ৰবাহিতা বোলে। প্ৰবাহিতা কোনে দেখুৱায়? জুলীয়া পদাৰ্থ দেখুৱায়, তাৰপিছতে গেছীয় পদাৰ্থ দেখুৱায়, চলিডো দেখুৱায়। সেইটো 12 পাবা, চলিডে কেনেকৈ দেখুৱায়, কি দেখুৱায়। মই ইয়াত যদি ক্লাছ 9তে যদি 12 কথাটো কৈ দিওঁ অকণমান দিগদাৰ হ'ব, কিন্তু প্ৰবাহিতা কোনে আটাইতকৈ বেছিকৈ দেখায় বুলি ক'লে কি বুলি ক'বা? জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থৰ প্ৰবাহিতা বেছিকৈ দেখুৱায়, হৈ গ'ল। আকাৰ কাক বোলে? আকাৰ কাক বোলে কি ক'ম? স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে। স্পষ্ট পৰিসীমা, নিৰ্দিষ্ট আকাৰ আৰু আয়তনকে আকাৰ, হৈ গ'ল। কৃষ্ণ, সেইটো ময়ো আকাৰ কাক বোলে নিজে আৰু পঢ়ি ল'বা, সেইটো ইয়াত লিখা আছে। গতিশক্তি কাক বোলে? গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তি। গতিশক্তি কাক বোলে? গতি আৰু শক্তি নিৰ্দিষ্ট অৱস্থাত, হৈ গ'ল। গতিশীল অৱস্থা, এটা গতিশীল অৱস্থা মানে কি? গতিশীল কোন আটাইতকৈ বেছি কোনটো ষ্টেটত, মানে পদাৰ্থ কোনটো? পদাৰ্থ গেছিয়াছ, যোনটো মানে কি গেছীয় পদাৰ্থ, গেছীয় যোনটো পদাৰ্থ তাত কণিকাবোৰ বহুত আঁতৰত থাকে, পূৰা গতি কৰি থাকে। সেই গতি কৰি থাকোঁতে যিটো শক্তি থাকে নাই তেহেঁতৰ গাত, তাকে গতিশক্তি বুলি কোৱা হয়। সিহঁতৰ গাত যিটো শক্তি থাকে ন, তাকে গতিশক্তি বুলি কোৱা হয়। কি কৈছে যে গতিশীল অৱস্থাত কণিকাটোৰ সৈতে জড়িত যিটো শক্তি, তাকে গতি শক্তি বোলে। গতিকে মানে তুমি দৌৰ মাৰি থাকোঁতে তোমাৰ যিটো শক্তি আছে ন, সেই শক্তিটোকে গতিশক্তি বুলি কয়। খালি ইয়াত কণিকাৰ লগত অকণমান হেৰি কৰিছে, ৰিলেটেড হয়, সেইটো কাৰণে কণিকাৰ লগত, হৈ গ'ল। উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকা কি আছিলে? গতিশক্তি বৃদ্ধি পায়। উষ্ণতা বৃদ্ধিৰ লগে লগে অবভিয়াছলি গতিশক্তি বৃদ্ধি পাব, হৈ গ'ল। জ্বলাই দিলা, জঁপিয়াই ফুৰিব মানুহটো, হৈ গ'ল। মানুহটো ধুনীয়া জ্বলাই দিয়ক, জঁপিয়াই ফুৰিব ন সি, চ' গতিশক্তিটো বৃদ্ধি পালে। তেনেকৈ মানে কণিকাবোৰ যদি তুমি উষ্ণতা দি তাপ প্ৰয়োগ কৰি দিয়া, তেতিয়া এটা শক্তি লাভ কৰে, হৈ গ'ল। কণিকাবোৰ শক্তি লাভ কৰিব, পূৰা জঁপিয়াই ফুৰিব, হৈ গ'ল। সেইটোকে কি কৈছে যে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থবোৰ গতিশক্তিও বৃদ্ধি পালে, হৈ গ'ল। ঘনত্ব কাক বোলে? প্ৰতি একক আয়তনত থকা ভৰকে পদাৰ্থৰ ঘনত্ব বোলে। মই কৈছোঁ একক আয়তন 1 চেণ্টিমিটাৰ কিউব বা 1 মিটাৰ কিউবত, হৈ গ'ল। যিটো ভৰ থাকে ন, সেই ভৰটোকে কি বুলি কোৱা হয়? ঘনত্ব বুলি কোৱা হয়। প্ৰতি একক আয়তনত যিকোনো এটা পদাৰ্থ বা যিকোনো এটা বস্তুৰ যিটো ভৰ হয়, তাকে পদাৰ্থটোৰ ঘনত্ব বোলে, হৈ গ'ল।
কাৰণ দৰ্শোৱা বুলি কৈছে হৈ গ'ল। কাৰণ দৰ্শোৱা কি কৈছে, কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। কি ক'লে, কোনো এটা পাত্ৰত যদি আমি গেছ ৰাখোঁ হৈ গ'ল, কোনো এটা পাত্ৰত আমি গেছ ৰাখিলোঁ, কোনো এটা পাত্ৰ ধৰি লওক ৰুমটোতে আমি পটককৈ গেছ এটা দি দিলোঁ, একদম বেয়া গোন্ধ এটা দি দিলোঁ হৈ গ'ল, গোন্ধ এটা অকণমানকৈ ফুটা এটা পাকোৱাই দিলোঁ, সেই ফুটাতে পাকোৱাই দিলোঁ গোটেই ৰুমটোতে সি ক'বা, যদি ৰুমটোলৈ যদি মই সোমাই আহোঁ, সেই গোটেই ৰুমটোতে মই গোন্ধ পাম নহয়, নে অকল সেই যোনটোত ভৰাই দিলোঁ সেইডোখৰতে গোন্ধ পাম, গোটেই ৰুমটোতে আমি গোন্ধ পাম ন, আমি গোটেই ৰুমটোতে গোন্ধ পাম। সেইটোকে কৈছে কেলৈ আমি গোন্ধ সকলো অংশ অধিকাৰ কৰিলে হৈ গ'ল। গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি কম হ'ব পাৰে, কাৰণ গেছীয় পদাৰ্থ কি হয়, ধুনীয়াকৈ আমি দি দিলোঁ সেই ৰুমটোত অকণমান ভৰাই দিলোঁ গেছীয় পদাৰ্থ, কি কৈছোঁ কণিকাবোৰৰ মাজত বহুত দূৰত থাকে, কণিকাবোৰ আকৰ্ষণ কম, সেইটো আকৰ্ষণ কৰি নাথাকে, আকৰ্ষণ শক্তি বেছি থকা হ'লে সিহঁতি থুপ খাই থাকিলেন গেছীয় পদাৰ্থখিনি, কিন্তু আকৰ্ষণ শক্তি কম, সিহঁতি পূৰা ৰুমটো চাৰিফালে হৈ দিয়ে হৈ গ'ল, চাৰিফালে গুচি যায়গৈ, আকৌ গতি শক্তি বেছি সিহঁতৰ গেছীয় পদাৰ্থ, সেইটো কাৰণে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ কম হোৱাৰ বাবে বা একেবাৰে নথকাৰ বাবে কি হয়, এটা পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰিলে হৈ গ'ল। তেনেকৈ এইটো মই অকণমান ছবি এটা দেখুৱাই দিছোঁ আৰু তাৰপৰা অকণমান ভিজুৱেল কৰিবা আৰু অ'কে। ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে হৈ গ'ল, ধাৰক পাত্ৰৰ বেৰত মানে ধাৰক পাত্ৰ, আমি যিকোনো এটা পাত্ৰত আমি গেছ ৰাখিলোঁ হৈ গ'ল, যিকোনো এটা পাত্ৰত গেছ এটা ৰাখিলোঁ, যিকোনো এটা পাত্ৰত বক্স এটা আছে, বক্সটোত গেছ এটা ৰাখিলোঁ, সেই গেছটোৱে ধাৰক পাত্ৰৰ বেৰত চাপ দিয়ে, কেনেকৈ চাপ দিয়ে সেইটো কথা সুধিছে হৈ গ'ল, চাপটো কেনেকৈ দিয়ে, এতিয়া কৈছে গেছীয় অৱস্থাত কণিকাবোৰৰ গেছীয় অৱস্থাত কণিকাবোৰ বহুত দূৰত থাকে, কৈছিলে জঁপিয়াই ফুৰে, সিহঁতি ঘূৰি ফুৰে, সিহঁতৰ কি আছিলে তীব্ৰ বেগত ঘূৰি ফুৰে, তীব্ৰ বেগত ঘূৰি থাকোঁতে সিটোৱে সেইটোক ধুনীয়াকৈ খুন্দা মাৰে, সিটোৱে এনেকৈ ঘূৰি থাকোঁতে সিটোৱে সেইটোক খুন্দা মাৰে, নিজৰ মাজতে খুন্দা মাৰে, নিজৰ খুন্দা মাৰি পিনি ধাৰক পাত্ৰৰ বেৰত মানে যোনটোত আমি থৈছোঁ না সেইটোতো পটককৈ খুন্দিয়াই দিয়ে ধামকৈ, সেইটোকে কৈছে ধাৰক পাত্ৰৰ বেৰত খুন্দা মাৰে। এতিয়া মই পঢ়ি দিছোঁ, গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে হৈ গ'ল। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰ খুন্দা মাৰিলে আৰু খুন্দা মাৰি পিনি ধাৰক পাত্ৰৰ বেৰটো যোনটোত আমি থ'ম না গেছখিনি তাতো খুন্দা মাৰি দিয়ে হৈ গ'ল, আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। খুন্দা মাৰি দিলোঁ ধাৰক পাত্ৰত চাপ নহ'ল জানো, এতিয়া খুন্দা মাৰিলোঁ চাপ তাপ পৰিলে নাই ধাৰক পাত্ৰৰ বেৰত, সেইটোকে কৈছে, সেইটোৱে হৈছে আমাৰ গেছৰ চাপ হৈ গ'ল। তাৰপিছতে কৈছে কাঠৰ টেবুল এখনত কঠিন পদাৰ্থ বুলিব পাৰি, কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলি ক'ব পাৰি, কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন লগতে টেবুলখনত দৃঢ় আৰু সংকোচন নঘটে। এইটো কি বুজাম, কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলি কেলৈ ক'ব পাওঁ, ডাইৰেক্ট যদি কওঁ এইটো কাঠৰ টেবুলখন গোটা, চ' সি গোটা হেৰিয়ত পৰিলে কঠিন পদাৰ্থত পৰিলে, তেওঁ এতিয়া কৈ দিছোঁ আৰু কঠিন পদাৰ্থ, কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আকৃতি আছে, গোটা পদাৰ্থৰ ধৰ্ম কি আছিলে, নিৰ্দিষ্ট আকাৰ আৰু আয়তন থাকিব লাগিব, টেবুলখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে হৈ গ'ল, লগতে টেবুলখন দৃঢ়, ইয়াক পটককৈ চাপ প্ৰয়োগ কৰি পিনি ইয়াক নিৰ্দিষ্ট আকাৰ আকৃতি সলনি কৰিব পাৰিম নি, নোৱাৰোঁ, চ' সংকোচনো পটককৈ মানে কি চেপেটা কৰি দিব পাৰিম নি, নোৱাৰোঁ, চ' সেইটো কাৰণে আমি কি কওঁ, কাঠৰ টেবুলখন কঠিন পদাৰ্থ বুলি ক'ব পাৰোঁ হৈ গ'ল। কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছেনে বৰফ পানীত উপঙে কিয় বাৰু, বৰফ পানীত কিয় উপঙে হৈ গ'ল, কাৰণ পানীৰ কণিকাবোৰ গোট মাৰি বৰফৰ সৃষ্টি হয়, চবেই জানে, পানীৰ কণিকাবোৰৰ পৰাইতো বৰফৰ সৃষ্টি হয়, চবেই জানে, যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায়, বৰফৰ কণিকাবোৰৰ মাজত বহুত খালী ঠাই থাকি যায় হৈ গ'ল, সেইটো কাৰণে বৰফৰ ঘনত্ব কম হয়, ঘনত্ব কম হয় মানে কি, তাৰ হেৰিটো ওজনটো কম হৈ যায়, ওজনটো কম হৈ যোৱাৰ কাৰণে কি তাৰ পানীত উপঙি যায় হৈ গ'ল। থেংকছ ফৰ ৱাটছিং, ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিবা, শ্বেয়াৰটো কৰি দিবা।